ষ্টুডিঅ'ত মই সাদ্দাম হুছেইন আপোনালোকে চাবলৈ আৰম্ভ কৰিছে ৰাইট নিউজ এনি এই মুহূৰ্তত আপোনালোকলৈ আনিছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ পুনৰ প্ৰবঞ্চনা কৰাব নেকি অসমৰ শিক্ষিত মেধাসম্পন্ন যুৱক যুৱতী কিয়নো অসম চৰকাৰৰ অতি গুৰুত্বপূৰ্ণ বিভাগ শিক্ষা বিভাগ আৰু স্বাস্থ্য বিভাগ এই শিক্ষা আৰু স্বাস্থ্য বিভাগৰ দ্বাৰা পৰীক্ষাসমূহ অনুষ্ঠিত কৰা হ'ব অহা 10 জানুৱাৰী অসম উচ্চতৰ মাধ্যমিক টেট পৰীক্ষা আৰু স্বাস্থ্য বিভাগৰ পৰীক্ষাসমূহ অনুষ্ঠিত কৰা হ'ব অহা 10 জানুৱাৰী এই ক্ষেত্ৰত অসমৰ শিক্ষিত মেধাসম্পন্ন যুৱক যুৱতীসকলে বিপাঙত পৰিছে কিয়নো দুয়োটা বিভাগতে অসমৰ মেধাসম্পন্ন শিক্ষিত যুৱক যুৱতীয়ে আবেদন পত্ৰ জমা দিছিলে আৰু তেওঁলোকৰ এডমিট কাৰ্ডসমূহ ইতিমধ্যে অনলাইন যোগে সংগ্ৰহ কৰিবলৈ লৈছে এই ক্ষেত্ৰত কোনটো পৰীক্ষাত তেওঁলোকে অৱতীৰ্ণ হ'ব শিক্ষা বিভাগ নে স্বাস্থ্য বিভাগ এই লৈ ছাত্ৰ ছাত্ৰীসকলে বা শিক্ষিত যুৱক যুৱতীসকলে বিপাঙত পৰিছে এই ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষই বা অসম চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ'ব সময়ত লক্ষণীয় আপোনালোকে চাই থাকিব ৰাইট নিউজ এনি ধন্যবাদ